Hello guys, মই ভাস্কৰ ৰূপ আছাম ইউটিউব চেনেলত আপোনাক স্বাগতম। আজি আমি কথা পাতিম চাইনাৰ লং মাৰ্চ 5B ৰ বিষয়ে। চাইনা লং মাৰ্চ 5B লঞ্চ কৰিছিল পৃথিৱীৰ পৰা 29 এপ্ৰিল তাৰিখে। আৰু এই তাৰিখে চাইনা ঘোষণা কৰিছিল যে ইহঁতৰ লং মাৰ্চ 5B কন্ট্ৰোল হেৰুৱাইছে। আৰু কন্ট্ৰোল হেৰুৱাৰ বাবে ইহঁতে স্পেচতে এখন ৰকেটে জ্বলি শেষ হ'ব বুলি ঘোষণা কৰিছিল। আৰু কিছুমান এক্সপাৰ্টে ঘোষণা কৰিছিল যে এইখন 70% চান্স আছে যে পৃথিৱীৰ সাগৰত পৰা আৰু 30% চান্স আছিল এখন এটমস্ফিয়াৰতে জ্বলি শেষ হোৱা। কিন্তু এনেকুৱা একোৱে নহল। এখন ৰকেটে গৈ মালদ্বীপ আৰু ইণ্ডিয়ান অ'চিয়ানৰ ইমাত পৰিল। চাইনা ৰকেটৰ বিষয়ে আপোনাৰ কিবা কমেন্ট থাকিলে কমেন্ট বক্সত কমেন্ট কৰি জনাব। আৰু আমি এখন ৰকেটৰ লেন্ডিং আৰু ব্লাষ্ট হোৱাৰ ভিডিঅ' ফুটেজটো চাওঁ আহক।